হেল্ল' এভৰিৱান, সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই দেৱীলতা। আপোনালোকক সকলোৱে ভালে আছে নিশ্চয়। আৰু মই এয়া আহিছোঁ মেলা এখনলৈ, আৰু বহুতে মোক কমেণ্ট কৰি আছে, ফেচবুকতো কমেণ্ট কৰি আছে তুমি ক'ত আছা বুলি। ইয়াতে চৰচ মেলা হৈ আছে, আৰু ক'ত হৈছে কি কথা আপোনালোকক সকলোখিনি দেখাম। মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ, তাতো সুধিছে কমেণ্ট কৰি বহুতে তুমি ক'ত আছা বুলি। তেনেদৰে মোৰ ইয়াতে চৰচ মেলা হৈ আছে, আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা মহিলাসকলে আহি নিজৰ যিখিনি প্ৰডাক্ট বনাই সেইখিনি লৈ আহিছে বিক্ৰী কৰিবৰ কাৰণে। আৰু আমিও লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ, ধেমাজি আহিছে, এনেকৈ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আহিছে। আৰু মই আপোনালোকক সম্পূৰ্ণ আমাৰ মেলাখন দেখুৱাই দিম। আৰু এই আমাৰ মেলাৰ গেটখন, আৰু ইয়াতে হৈ আছে বজালী ডিষ্ট্ৰিক্টত। আৰু এনেকৈ লৈ গৈ আছোঁ মই। সেইফালে বাইদেউসকলে চাহ ষ্টল দিছে। বাক্সা দেখিবি, বাক্সা বজালী, সেইফালে বজালী, সেইবাৰে শিৱসাগৰ। বাই হাই অংকিত। সেইফালে শিৱসাগৰ বাইদেউ। আৰু কিমান ধুনীয়া ধুনীয়া মিচিং কাপোৰ আনিছে চাওক। গোটেইখিনি হ'লচেল কৰিবনে? হ'লচেল কৰিবনে? গোটেইখিনি হ'লচেল কৰিব বোলে, কম দামত দিব বাইদেউসকলে। আৰু কিমান ধুনীয়াকৈ বেগ বনাই লৈ আহিছে চাওক। সেইফালে খালী হৈ গ'ল। এইফালে মাজুলী। হাই এমত, কিমান ধুনীয়া ধুনীয়া কাপোৰ লৈ আহিছে বাইদেউসকলে। সেইফালে মাজুলী ডিষ্ট্ৰিক্ট, বহুত ধুনীয়া ধুনীয়া কাপোৰ লৈ আহিছে। আৰু মই এতিয়া দেখাম আমাৰ লখিমপুৰ, সেয়া লখিমপুৰ। আৰু সেইফালে আমাৰ স্থলখন এনেকৈ হৈ আছে। এনেকৈ হৈ আছে বস্তুখিনি। এয়া কোকৰাঝাৰ, আৰু এইফালে জম্মু কাশ্মীৰ। এইফালে এনেকৈ কুৰ্তা ছেট আনিছে। বাইদেউজনী ভাত খাব গৈছে চাগে, কাপোৰ চাপোৰ ৰাখিছে। এই আমাৰ মেলা ষ্টেচনলৈ লৈ গৈছে আপোনালোকক। মোৰ ষ্টাইলৰ কাপোৰখিনি এয়া হৈছে পদ্মিনী যোৰা হয়। আৰু এইযোৰো হৈছে পদ্মিনী যোৰা, আৰু এইযোৰ আছে ৰঙা। মই এইযোৰ দেখুৱাইছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ এবাৰ মোৰ ভিডিঅ'তে। আৰু এয়া পেৰট গ্ৰীণৰ যোৰা, বহুতেই ধুনীয়া কাপোৰ। এইযোৰ হৈছে এৰী সূতাৰ হয়, এইযোৰ এৰী যোৰা, বহুত ধুনীয়া। আৰু এইটো পদ্মিনীত টচ বোৱা আছে, বহুতেই ধুনীয়া। আৰু এইযোৰ আছে ৰঙা, এইযোৰ বহুত ধুনীয়া। আৰু এইযোৰো পদ্মিনীত আছাম পাট বোৱা আছে। আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মোক। এইযোৰ হৈছে পদ্মিনীত টচ বোৱা, আৰু এইযোৰ হৈছে পদ্মিনী বাই পদ্মিনী। আৰু এইযোৰ হৈছে ৰঙা, এইযোৰ হৈছে মিক্স টচ, আৰু এইযোৰ হৈছে ৰেশমী কটন, ডায়েৰীত কৰা আছে ফুলখিনি। এইযোৰ হৈছে পদ্মিনী। গোটেইখিনি দেখুৱাব নোৱাৰিম অকলে, হ'লেও অকণমান আপোনালোকক চিম্পুলখিনি দেখুৱাই দিছোঁ। আৰু এইযোৰ হৈছে ৰেশমী কটন, এইযোৰ হৈছে ৰেশমী কটনৰ যোৰা। আৰু এইযোৰ ৰেশমী আৰু পাট এনেকৈ ছাইড বৰ্ডাৰ কৰা আছে।
আৰু এইযোৰ পদ্মিনী আৰু আছাম পাট, পদ্মিনী আৰু আছাম পাট। আৰু সেইযোৰো হৈছে পদ্মিনী, দলি গুণাত কৰা আছে। সেইযোৰ হৈছে পদ্মিনী। গোটেইখিনি উলিওৱা নাই এতিয়া, যিহেতু ৰ'দ আহি গৈছে। এইযোৰ হৈছে এৰী, এৰী যোৰা হয়, আৰু এইযোৰো হৈছে এৰী যোৰা। এনেকৈ গোটেইখিনি আছে, আৰু উলিয়াবলৈ আছে। ভাগৰ লাগিছে যিহেতু, এতিয়া দুপৰীয়া ভাত খাই জাষ্ট অকণমান আহিছোঁ। আৰু এনেকৈ আছে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব মোক। আৰু সেইযোৰ টচৰ যোৰা, আৰু কি দেখাম, এনেকৈ ৰ'দ আহি গৈছে। আৰু ল'ব বিচাৰিলে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। মোৰ নাম্বাৰটো হৈছে 9394654623। মই ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম, আপোনালোকে মোৰ লগত কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু মোৰ কালেকশ্যনখিনি কেনেকুৱা আছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মই যিমান পাৰোঁ দেখুৱাই থাকিম। মোৰ চেনেলত যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া হৈছে টচৰ যোৰা, আৰু এনেকৈ কেমেৰা ধৰি দিয়া মানুহো নাই, গতিকে মই এনেকৈ অকণমানকৈ দেখাই লৈছোঁ। এয়া হৈছে টচৰ যোৰা। আৰু ৰ'দ পৰিছে কাৰণে এনেকৈ পলিথিনতে পেকিং কৰি ৰাখিছোঁ বস্তুখিনি। এনেকৈ পিছফালেও আছে। আৰু এইযোৰো হৈছে, এইযোৰো টচৰ যোৰা হয়, খুবেই ধুনীয়া, মাটিশালত বোৱা। আৰু সেইফালে বাইদেউ এজনী খোজাই, লংকা ডিষ্ট্ৰিক্টৰ বাইদেউ এজনী আহি গৈছে, কাপোৰ চাবলৈ আহি গৈছে। দুযোৰ কাপোৰ অৰ্ডাৰ দিছিলে, আনি দিছোঁ, সেইকাৰণে বাইদেউ আহিছে। আৰু সেইযোৰো হৈছে টচৰ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু সেইযোৰ হৈছে ডাইটচৰ, ডাইটচৰ যোৰা হয় এইযোৰ। পলিথিনৰ পৰা আপোনালোকক দেখাই আছোঁ। আৰু মোবাইল, সিটো হাতে মোবাইল লৈছোঁ, সিটো হাতে কাপোৰ দেখাই আছোঁ। এইযোৰ হৈছে ডাইটচৰ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু সেইযোৰো হৈছে ডাইটচ, আৰু এনেকৈ চিলভাৰ গুণত কৰা আছে। সেইযোৰো হৈছে ডাইটচ। আৰু গোটেইখিনি দেখুৱাব নোৱাৰিম যিহেতু, নেক্সট ভিডিঅ'ত মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব। সেইফালে বাইদেউ কাপোৰ চাই আছে, আৰু মই এনেকৈ ভিডিঅ' বনাই আছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। এয়া পূজাই বাইদেউ, আপোনাৰ ঘৰ? মোৰ চেনেলৰ জৰিয়তে আমাৰ NRLMৰ পৰা আমাৰ মহিলাসকলে কি সুবিধা পাইছে আপুনি অকণমান জনাই দিয়ে মোৰ ভিউৱাৰ্ছসকলক। NRLMৰ ফালৰ পৰা আমি বিভিন্ন ধৰণৰ সুবিধা পাইছোঁ। আমাৰ SHG মহিলাবিলাকে যাতে এনেকুৱা আগবাঢ়ি আহে, আৰু কাপোৰ বোৱা, ধৰ হাতেৰে নিজে কাপোৰ বৈ আমাৰ মহিলাসকলে SHG ফালৰ পৰা বা ভিঅ'ৰ ফালৰ পৰাই হওক বা CLFৰ ফালৰ পৰাই হওক, কিন্তু ইয়াৰ নানান ধৰণৰ কাপোৰ বৈছে, নিজ হাতে বয়, আৰু নিজে এতিয়া দোকান বজাৰ কৰিবলৈও শিকিছে। স্বাৱলম্বী হ'বলৈ কাৰণে সকলো আমাৰ গোটৰ সদস্যসকলক অনুৰোধ কৰিছোঁ যাতে আমাৰ নিচিনা এনেকৈ আগবাঢ়ি আহক, দোকান বজাৰ কৰিবলৈ কাৰণে, বিভিন্ন দেশত, বিভিন্ন গাঁৱত, বিভিন্ন অনুষ্ঠানত এনেকৈ অংশগ্ৰহণ কৰিবলৈ কাৰণে সুবিধা দিছে আমাৰ NRLMে। সেইখিনি সুবিধা যাতে হেৰাই ল'ব নালাগে, আমাৰ মহিলাসকলে সকলোৱে আগবাঢ়ি আহক। থেংক ইউ।